হাই মোৰ ইউটিউব পৰিয়ালসকল কেনে আছে আজি পূজা চাবলৈ আহিছো ইমান মানুহ দেখিছেনে বলক আজি আপোনালোকক পূজা মণ্ডপ কেইটা দেখাম জাগিৰ পূজা মণ্ডপ কেইটা কি ধুনীয়া ধুনীয়া বনাইছে এয়া কলা মন্দিৰ বুলি কয় ইয়াতো লাইক চাইক সজাই ধুনীয়াকৈ লৈছে এইটো মন্দিৰ হয় আসলতে চাওক কি ধুনীয়া লাইট লগাইছে বলক আপোনালোক দেখাওঁ চাওক কি ধুনীয়া বনাইছে ফিশ মাৰ্কেট লে গৈ আছো মানে ড্ৰাই ফিশ মাৰ্কেটে হয় মানে পূজা মণ্ডপলৈ গৈ আছো এটো ড্ৰাই ফিশ মাৰ্কেটৰ পূজা মণ্ডপ হয় এটো আৰু এটা পূজা মণ্ডপলৈ গৈ আছো বলক ইমান দূৰৰ পৰা লাইট লগাইছে দেখিছেনে ৰাস্তাটো লাইকেৰে সজাই তুলিছে এয়া আহি ৰাস্তাত মাজত আহি পালোহি চাওক ইমান মানুহ এয়া শিৱ বাবা বনাইছে দেখিছেনে কি ধুনীয়া শিৱ বাবা চাওক কি ধুনীয়া শিৱ বাবা তলত লাইট লগাই দিছে লাইটিং লগাই দিছে মানে চাওক কি ধুনীয়া বলক ভিতৰলৈ লৈ যাওঁ আপোনালোকক মই দেখা নাই দেৱীটো ইমান মানুহ ভিৰ দেখিছেনে যাবকে পৰা নাই ভিতৰলৈকে চাওক সোণৰ কালাৰ দেৱীটো এয়া বেলেগ পূজা মণ্ডপলৈ আহিছোঁ বলক ইয়াত ডাব নাৰিকল বনাইছে ইয়াত আৰু ওচৰলৈ যাওঁ বলক ইমান মানুহ যাবকে পৰা নাই গৈ আছো আৰু ওচৰৰ পৰা দেখাওঁ বলক ইয়াত দেখিছেনে ইমান ধুনীয়া ডাব নাৰিকল বনাইছে গোটেই জায়গাত মিলি পেলাই খাব পাৰিব আপোনালোকে যদি খাবলৈ আহে পাৰিব আপোনালোকে খাব ৰেষ্টুৰেণ্টলৈ আহিলোঁ মানে ৰেষ্টুৰেণ্টৰ লগতে লাগি থকা যোনটো পূজা মণ্ডপলৈ আছে তালৈ গৈ আছোঁ ইয়াৰ পিছফালে লগৰ या फाइनली पालोहि पूजा मण्डप दबलो सब की धुनिया हो जाइছে এফালে গিটাৰ এটা চাবলৈ গৈ আছো
ইমান দূৰ একদম মানে ভৰি চৰি বিষাই যায় আৰু ৰাস্তাটো ইমান ধূলি জানে লাহে ফাইনেলি ওচৰ পালেহি আৰু ফাইনেলি পালোহি তলত গিটাৰটো ওচৰলে আৰু ওচৰলে লৈ যাওঁ ব'লক চাওক এইটো ইমান ডাঙৰ গিটাৰ আপোনালোকক একদম ভিতৰলৈকে লৈ আহিলোঁ পূজা মণ্ডপটো মানে গীটাৰৰ ভিতৰলৈ ইয়াত দেখিছেনে এইটো ৰেল ৰাস্তাটোৰ লগত লাগি থকা যোনটো পূজা মণ্ডপটো আছিল মানে এইটো এফালে অভাৰব্ৰিজত তললৈ লৈ আহিলে আমাৰ নতুনকৈ অভাৰব্ৰিজ বনাই আছে ইমান মানুহ দেখিছেনে এন্ধাৰ গোটেই ৰাস্তাটো আৰু এটা শিৱ বাবা চাবলৈ যাওঁ ব'লক সেইটোতকৈ এইটো বেছি ধুনীয়া পাইছোঁ মই আপোনালোকক দেখাওঁ ব'লক এইফালে লাইটিং হৈ আছে ইমান মানুহ দেখিছেনে আৰু ভিতৰলৈ লৈ যাওঁ ব'লক আপোনালোকক ফাইনেলি ভিতৰত পালোহি আপোনালোকক দেখাইছোঁ আৰু এইফালে ওচৰতে মই যোনটো লাইটিং কৰিছিলোঁ ইয়াত নাচি আছে চবে যোৱাবাৰ ইয়াত কাজিয়া হৈছিল গম পাইছেনে ইয়াত শিৱ বাবা চাই পেলাই আহিলোঁ আৰু নেক্সট পূজা মণ্ডপলৈ গৈ আছোঁ ইয়াত চন্দ্ৰযান বনাইছে দেখিছেনে এইটো আপোনালোকে যদি ৰিয়েল চন্দ্ৰযান দেখা নাই তেতিয়াহ'লে ইয়াতে চাওক আৰু মোৰ ভিডিঅ'তে চাওক তলত কি ধুনীয়া লাইট লগাই থৈছে চাওক কি চন্দ্ৰযান ওলাইছে ইয়াত লোকবিলাক ধুনীয়া ধুনীয়া সজাই থৈছে কিবা বুজি পাইছেনে বাৰু লোকবিলাক চাই নিশ্চয়টো পাৰিছে চাগে ওপৰত লিখি লিখি থৈ দিয়ে ভাল লাগিছে এইটো
এয়া কিবা সজাই থৈছে তাকে চাব আহিলোঁ। এতিয়া চন্দ্ৰযানৰ পৰা বাই বাই আৰু এতিয়া জেগেটলৈ আহিলোঁ, কিবা খাই পেলাই যাওঁ বুলি ভাবিছোঁ। ইমান মই দেখিছেনে দোকান ইমান তেনেকৈ নাথাকে, খেলা দোকান বা কিবা তেনেকুৱা জেলেপি দোকানবিলাক বেছিকৈ আছে। আৰু মই গোটেই পূজা মণ্ডপলৈ যোৱা নাই, দিনত গৈছিলোঁ। এই দিনতে আপোনালোকৰ পূজা মণ্ডপবিলাক দেখাই দিম বাৰু। ইয়াত আজি উঠাব যাব দেৱীবিলাক, চাওক কেনেকৈ গান বজাই বজাই গৈ আছে। এয়া মই যে কৈছিলোঁ পূজা মণ্ডপবিলাক ভাল আৰু আধা বাকী থাকিল বুলি, ইয়াত দিনত আহিছিলোঁ তাৰে ভিডিঅ' হয়, আপোনালোকক দেখাই দিছোঁ। আৰু গধূলিলৈকে দেৱী আৰতি হ'ব। এইবিলাক গাঁৱৰ মানে মেইন জেগেটৰ নহয়, মানে দিনত চাব আহিছিলোঁ কাৰণে এয়া ভিডিঅ' বনাই থৈ গৈছিলোঁ। ৰাতি চোৱা নহয়েই, ভৰি চৰি বিষতে